নীলাখামৰ চিঠি কথা অল্পী দাস। প্ৰতি মৰমৰ দেইজীপিয়া, কি খবৰ? পঢ়া শুনা ঠিকেই চলি আছেনে বাৰু তোমাৰ? আজি বৰকৈ মনত পৰিছে তোমালৈ। তুমি যে মোৰ মন আকাশৰ এটি গোপন তৰা, সদায় নিজান ৰাতিত জিলিকি উঠা, কোনেও গম নোপোৱাকৈ। তোমাৰ বিশেষজনৰ খবৰ কেনেকুৱা? মোক আগতে কৰা অভিমানবোৰ তেওঁৰ লগতো কৰা নে? জানা দেইজী, মোৰ পেয়সীয়ে মোক কয় মই হেনো খুব কমকৈ হাঁহোঁ। তুমি অবিহনে মোৰ হাঁহিবোৰে আগৰ দৰে প্ৰাণ পাই নুঠে। তথাপিও বহুত চেষ্টা কৰোঁ পেয়সীক ভালে ৰাখিবলৈ। তেওঁৰ মৰমবোৰ বুজি পাওঁ, অথচ অতীতবোৰে কেতিয়াবা বৰকৈ আমনি কৰেও। অতীতক সম্পূৰ্ণ বিদায় দিব পৰা নাই মই। তুমি পাৰিছানে? হয়তো তুমি ক'ৰবাত আজিও অতীতক মনত পেলোৱা। বাকী ভালে থাকিবা সদায়। বিশেষজনক হেৰাই যাব নিদিবা কেতিয়াও। যদি চিঠিখন তোমাৰ হাতত পৰে, উত্তৰ নিশ্চয় দিবা। মই দূৰৰ পৰাই তোমাৰ বাবে সদায় প্ৰাৰ্থনা কৰিম, আৰু মোৰ প্ৰাৰ্থনাত সদায় তুমিয়ে থাকিবা। আজি তোমাক মৰম নাযাচো, কাৰণ মৰমবোৰে যে বৰ্তমান পেয়সীক দিব লাগিব সেয়াও জাৰি। তথাপিও তুমি ভালে থকাটো বিচাৰোঁ। বহুত মনত পৰাৰ বাবে চিঠিখন তোমালৈ লিখিলোঁ, বেয়া নাপাবা। যদি চিঠিখন পঠোৱাৰ বাবে বেয়া পোৱা তেন্তে ক্ষমা কৰি দিবা। ঠিক আছে, আৰু একো নিলিখোঁ, ইমানতেই সামৰিলোঁ। ভালে থাকিবা। এটি তোমাৰ প্ৰাক্তন প্ৰেমিক অনুৰাগ দত্ত।